য'ত কেইদিনমানৰ আগত আমাক আক্ৰমণ কৰিছিল সেই ঠাইতে আপোনাৰ একেবাৰে মটৰচাইকেল লৈ বিভিন্ন আনন্দৰে সকলোৱে আদৰণি জনাইছিল। মানুহসকলে এই সময়টোলৈকে বাট চাই আছিল যে কেতিয়া নিৰ্বাচন হয়, কেতিয়া আমি আমাৰ এই অত্যাচাৰৰ পুতক তুলিব পাৰে। আৰু সেইকাৰণে আপোনালোকে দেখিছে শিলদল ভাঙি অকল যে ইয়াতে নহয়, উজনি নামনি সকলোতে আহিছে আৰু ইয়াত অলপ বেছিকৈ আহিছে। এইকাৰণে মই চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদৰ 4টা জিলা পৰিষদত আমাৰ নমিনেশ্যন দিলে। নমিনেশ্যন দিয়াৰ পিছত স্কুটিনি হ'ল আৰু মোৰ এটা দায়িত্ব আছিল যে মই ইয়াত নিৰ্বাচনত কেইবাবাৰো মোক জিকাইছে। এই গোটেই আমাৰ অঞ্চলটো মোৰ কৰ্মভূমি, গতিকে সেইসকলক প্ৰতি এটা মোৰ দায়বদ্ধতা আছে। সেই লোকসকলৰ আপদে বিপদে মই তেওঁলোকৰ লগত আছোঁ আৰু সেয়েহে এই সময়খিনিত মই যেতিয়া আহিছোঁ আপোনালোকে দেখিছে এক অভূতপূৰ্ব সঁহাৰি। আজি শিঙিমাৰী জিলা পৰিষদৰ কথাই কওক বা জিয়াগাঁও জিলা পৰিষদত আমি আহিছোঁ, এক অভূতপূৰ্ব সঁহাৰি পাইছোঁ। আৰু এই সময়খিনিতে মানুহে মোক কৈছে যে ৱাকাফ লৈ যিটো আমাৰ এই চৰকাৰে যিদৰে এটা মানুহক এটা ধৰ্মক আক্ৰমণ কৰিব খুজিছে, এই কথাখিনিত বিজেপি কৰি থকা বহু মানুহ এতিয়া আপোনাৰ বিজেপি এৰি সংগ হৈ দিছে। JDU যিয়ে বিজেপিৰ সমৰ্থক, সেই লোকসকলৰ বিধায়কসকলেও লগ হৈ আহিছে। আজি আপোনালোকে চাওক যে আমাৰ এটা ইতিহাসত আহিছিল মিৰ্জাফৰ বুলি কয়। মিৰ্জাফৰ মানে বিশ্বাসঘাতক। এতিয়া কৈ আছে যে যিসকল বিজেপিৰ মানুহ আমাৰ এই অঞ্চলত অন্ততঃ আপোনাৰ বিজেপি কৰি আছে, এই লোকসকলৰ ঘৰত ছোৱালী বিয়া নিদিয়ে, মিৰ্জাফৰ বুলি ক'ব। এনেধৰণৰ কথা বতৰাবিলাক এটা আপোনাৰ ৰাইজৰ মুখে মুখে আহিছে আৰু সেইকাৰণেই আজি এই অঞ্চলত এটা উথপ লাগিছে যে কেতিয়া নিৰ্বাচনটো আহে, কেতিয়া আমি নিৰ্বাচনত ভোট দিওঁ আৰু কেতিয়া পঞ্চায়তৰ যোগেদি আমি আমাৰ প্ৰতিনিধি, কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতিনিধি আমি জিলা পৰিৱেশ হওক, আঞ্চলিক পঞ্চায়তে হওক বা নিৰ্দলীয় যিসকল আছে সেইসকলক কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ৱাৰ্ডতো আমি জিকাই পঞ্চায়ত দখল কৰিব পাৰিম। অকল যে এই অঞ্চলত তেনেকৈ নহয়, উজনিতো আপোনালোকে দেখিছে জনজাতিৰ লোকসকলক, যিসকলক 6টা জনগোষ্ঠীক জনজাতি দিম বুলি কৈ আজি ভোট নিদিলে, 100 দিনত জনজাতিক দিম বুলি কৈ তেওঁলোকক নিদিলে, তেওঁলোকৰ আজি আপোনাৰ মনটো বেয়া। তেওঁলোকেও আপোনাৰ এতিয়া এই সময়খিনিলৈ বাট চাই আছে আৰু আপোনাৰ কেতিয়া বিধানসভা হয় সেইটোলৈ বাট চাই আছে। সেইকাৰণে মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ নকৰি চৰকাৰক মই কৈছোঁ যে এইটো সময় আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি পালন কৰিলে নে নাই ৰাইজক কওক। যে আপোনালোকে 6টা জনগোষ্ঠীক 100 দিনৰ ভিতৰত জনজাতি কৰিম বুলি কৈছিল, এই 6টা জনগোষ্ঠী আপোনালোকে জনজাতি কৰিলে নে নাই। টি গাৰ্ডেনৰ মানুহক 351 টকা দিম বুলি কৈছিল, এই অঞ্চলত এতিয়া 351 টকাত কোনো কাম নকৰে। তথাপি 351 টকা দিম বুলি কৈ এতিয়া 220 টকা 250 টকাত আপোনালোকে টি গাৰ্ডেনৰ মানুহখিনিক মজুৰি দিছে। তেওঁলোকৰ উপযুক্ত প্ৰতিনিধি নাই। বেংগলী হিন্দু মানুহৰ আজি ব্ৰহ্মপুত্ৰ বুলি এজন মন্ত্ৰী নাই। আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ যিবিলাক তেওঁলোকৰ মনৰ ক্ষোভ এই নিৰ্বাচনৰ যোগেদি প্ৰচাৰ কৰিবলৈ ওলাইছে, ভোট দিবলৈ ওলাইছে। আৰু সেইকাৰণে আজি সকলো ফালে ওলাইছে যে আমাৰ অভাৱবিলাক আপোনালোকে ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছে, কংগ্ৰেছে পাৰিব বুলি তেওঁলোকে আশা কৰিছে। আৰু সেইকাৰণে শিলদল ভাঙি সকলো আহিছে। বিশেষকৈ এই সময়খিনিত আপোনালোকে এই অঞ্চলত আপোনালোকে দেখিছে এই লোকসকলৰ যে ৱাকাফৰ যোগেদি এটা ধৰ্মক যে অনুভূতিক যেনেকৈ আঘাত দিছে, যেনেকৈ মছজিদক বা আপোনাৰ আমাৰ কবৰস্থানক দখল কৰাৰ যিটো পৰিকল্পনা কৰিছে, সেই কথা বতৰাবিলাক মানুহ বিতুষ্ট হৈছে। আৰু যিসকলে বিজেপি কৰি আছে সেইসকলেও কৈছে যে আপোনালোকক পৰৱৰ্তী কালত আপোনালোকক মিৰ্জাফৰ বুলি ক'ব। আপোনালোকৰ ল'ৰা ছোৱালীকে মিৰ্জাফৰৰ পৰিয়ালত এতিয়া ল'ৰা ছোৱালী বিয়া দিবলৈ গ'লে মিৰ্জাফৰৰ পৰিয়াল বুলি জানিলে আপোনাৰ বিয়া বাৰু নিদিয়ে, আপোনাৰ বিশ্বাসঘাতকতা কৰা পৰিয়ালক আমি বিয়া নিদিওঁ। আজি বিজেপি কৰা এই অঞ্চলৰ লোকসকলকো কৈছে যে তেওঁলোকৰ ঘৰত বিয়া বাৰু পৰ্যন্ত নিদিয়াৰ কাৰণে আমাৰ সমাজক সচেতন হৈছে। কাৰণ এই লোকসকলে গোটেই এই মানুহখিনিক আমাৰ বিশ্বাসঘাতকতা কৰিছে। গতিকে এই মিৰ্জাফৰৰ পৰিয়ালক আমি কোনো ধৰণৰ সম্বন্ধন নাৰাখোঁ, আমি সামাজিকভাৱে তেওঁলোকক আমি কোনো ধৰণৰ স্বীকৃতি নিদিওঁ। তেনেধৰণৰ পৰিৱেশ এটা হোৱাৰ কাৰণে যিসকলে বিজেপি কৰি আছিল এই অঞ্চলৰ পৰা, সেই লোকসকলেও এতিয়া এই সময়খিনিত আমাৰ লগত যোগাযোগ কৰিছে কংগ্ৰেছ কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। আমিও আমাৰ সকলো কথা পাহৰি আমি এই সময়খিনিত সকলো ঐক্যবদ্ধ হৈ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ঐক্যবদ্ধ হৈ আমি কংগ্ৰেছৰ পতাকাৰ তলত ঐক্যবদ্ধ হৈ ৰাহুল গান্ধী, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বৰ কংগ্ৰেছটো শক্তিশালী কৰাৰ কাৰণে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি যাতে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰিছোঁ। বাইদেউ যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল পঞ্চায়ত ইলেকশ্যন সমাগত, শান্তিপূৰ্ণ হ'বনে কি ভাবে আপুনি? এই সময়খিনিত আমিতো শান্তিপূৰ্ণ বিচাৰিছোঁ আৰু আমি আমাৰ মানুহক কৈছোঁ যে কোনো ধৰণৰ ল হাতত নল'ব। আইন শৃংখলা আমি আইন মানা মানুহ, আইনমতে আমি কৰিম। আৰু যদি আইনমতে চৰকাৰে নকৰে